500 বছৰ পুৰণি এজোপা বৰগছ। যেন সাক্ষাৎ শিৱ মহাদেৱ বাস কৰে সেই গছজোপাত। দেখাত সাধাৰণ যেন লাগিলেও বৰগছজোপাৰ আছে এক বিশেষ মহত্ব। অলৌকিক শক্তিৰ গুণাগুণ থকা এই পুৰণি বৰগছজোপাৰে সংলগ্ন আছে এটা শিৱ মন্দিৰ। এই বৰগছজোপাই লাভ কৰিছে বিশেষ চৰ্চা। এই বৰগছজোপা আছে শিৱসাগৰ জিলাৰ নামটি দলগাঁও পঞ্চায়তৰ অন্তৰ্গত দুলীয়া গাঁৱত। স্থানীয় লোকে জনোৱা মতে যদি কোনো অসাধু লোকে বৰগছজোপাক অনিষ্ট কৰিব বিচাৰে তেন্তে সেই লোকজন পৰে বিপদত। গছজোপাৰ অলৌকিক শক্তি থকাৰ কথা জানিব পাৰি ৰাইজে গছজোপাৰ তলত সাজি উলিয়াইছে এটা শিৱ মন্দিৰ। যদি কোনো লোকে বা কোনো শিক্ষাৰ্থীয়ে গছজোপাৰ তলত স্থাপিত শিৱ মন্দিৰত পূজা অৰ্চনা কৰি আশীৰ্বাদ বিচাৰে তেতিয়া তেওঁলোকে বা শিক্ষাৰ্থীসকলে উপকৃত হয়। গাঁৱৰে এগৰাকী আইতাই দৈনিক পুৱা গধূলি এই মন্দিৰত চাকি বন্তি জ্বলাই সকলোৰে মংগল কামনা কৰি আহিছে। এতিয়া এই বৰগছজোপাই লাভ কৰিছে বিশেষ চৰ্চা। অলৌকিক শক্তিৰ গুণাগুণ থকা এই পুৰণি বৰগছজোপাৰে সংলগ্ন মন্দিৰৰ উন্নীতকৰণ কৰাৰ লগতে চৌহদ সংৰক্ষণ কৰি পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কেন্দ্ৰবিন্দু কৰি তুলিবলৈ স্থানীয় ৰাইজে চৰকাৰৰ সহায় বিচাৰি চৰকাৰক আহ্বান জনাইছে। মই বৰগছৰ গুৰিত আজি বহুত দিনৰ পৰা ধূপ চাকি লগাই আছোঁ ৰাইজৰ কাৰণে। ৰাতিপুৱা গধূলি ভাল এটা হওক বুলিয়ে ভাবি থাকোঁ। শিৱ বাবা তোমালোকে এইভাগে ধূপ চাকি লগাই মই সেৱা ভাগ কৰি আছোঁ আৰু, কিন্তু ভগৱানে বচাই থাকক। মই ইয়াতে সদায় ধূপ চাকি লগাওঁ, ভগৱানে যাতে সকলোকে ভাল কৰক। শিৱসাগৰ জিলাৰ ঐতিহ্যপূৰ্ণ নামটি দুলীয়া গাঁৱৰ এই বৰজোপা বিশেষকৈ বৰতল বুলিয়ে বিখ্যাত। এই বৰতলজোপা আমাৰ গছজোপাৰ এটা অলৌকিক মহিমা আছে আৰু বিভিন্নজনে ইয়াত ধূপ চাকিৰ পৰা আৰম্ভ কৰি বিভিন্ন শৰাই সঁফুৰা দিয়ে আৰু প্ৰত্যেক দিনাই ইয়াত এগৰাকী আমাৰ গাঁৱৰ বৃদ্ধাই চাকি দি দেশৰ কাৰণে ৰাইজৰ কাৰণে মংগল সাধন কৰে আৰু মংগল হোৱাটোৱে আমাৰ জাতিটোৰ আমি কামনা কৰোঁ। গতিকে এনেহেন এই বটবৃক্ষজোপা চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে সংৰক্ষণ কৰি এক পৰ্যটকৰ আকৰ্ষণীয় কৰি তোলে, তাৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। বিশেষকৈ এই জেগাডোখৰ যথেষ্ট আহল বহল আৰু মাটি আছে। ইয়াত পৰ্যটকৰ আকৰ্ষণীয়ৰ বাবে বিভিন্ন ধৰণৰ ইয়াত ব্যৱস্থা কৰিব পাৰে। ঘৰ দুৱাৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেলা ধূলা, বিশেষকৈ শিশুৰ উন্নতিৰ কাৰণে ইয়াত পাৰ্ক বনাবৰ ব্যৱস্থা কৰিব পাৰে, ছুইমিং পুলৰ ব্যৱস্থা কৰিব পাৰে। বিভিন্ন ইয়াৰ স্কোপ আছে। যিখিনি চৰকাৰে সুবিধা আজিকালি চৰকাৰে যিখিনি দিছে, সেই চৰকাৰে যিখিনি দিছে সেইখিনি আমি ল'বৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজ আগ্ৰহী। আৰু চৰকাৰে যদি এই কামখিনি সফলতাৰে সম্পন্ন কৰে তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে নামটি দলৰ পুখুৰীৰ সমীপৰ এই দুলীয়া অঞ্চলটো এক পৰ্যটকৰ আকৰ্ষণীয় স্থল হৈ উঠিব। ইয়াত এই গছজোপা বিখ্যাত বহুত শক্তিশালী গছ আৰু যি সদায় আমি নিয়ম কাম কৰি আছোঁ দেখিছেই আৰু ইভাগৰ ৰাইজে গম পাবই। আৰু ইয়াত যদি কোনোবাই কিবা অঘটন ঘটায় তেখেতৰ কিবা এটা নিশ্চয় অমংগলতা হ'ব। কিন্তু ভাল ধৰণে হেৰি কৰি থাকিলে একো নহয়।
কোনোবা ডাল পাতো যদি এনেই দা ঘপিয়াই ঘপিয়াই কিবা এটা কৰে কিন্তু তেখেতৰ কিবা এটা মঙ্গল হ'ব। ভাল ধৰণে হেৰি কৰি গ'লে একো হেৰি নহ'ব, কিন্তু তেখেতৰ মঙ্গল হ'ব। এই গছজোপা এতিয়া গছ নহয়, কিন্তু প্ৰায় 500 বছৰ আগৰ গছ, 500 বছৰ আগৰ অধিক গছ হয় এইজোপা, কিন্তু তেতিয়াৰ পৰা ইয়াত দেখা গৈছে আগে পিছেও কোনোবাই ডাল গাপ কাটিছে কিবা কৰিছে, সেইসকলৰ লগালগ মানে ঘটনা হৈছে, কিবা এটা হৈ গৈছে। কিন্তু ভালদৰে থাকিলে একো নহয়। কিন্তু আমি ল'ৰা দিনৰ পৰা ইয়াত ধেমালি চেমালি কৰি ফুৰি যদি বৰ্তমান ভালদৰে আছোঁ, ভালদৰে কটাই আছোঁ। কিন্তু কাৰোবাৰ যদি বিয়া বাৰু সংক্ৰান্তত হওক বা ল'ৰা ছোৱালী পঢ়া শুনা কোনোবা সংক্ৰান্তত হওক, চাকৰি মহিলাৰ কাৰণে যোৱা সংক্ৰান্তত হওক, এই গছজোপাতে তেওঁলোকে মানে ধূপ ধূনা জ্বলাই চাকি জোকা দি পূজা সেৱা পূজা কৰি যায়। তেখেতলোকৰ মানে শুভ হয়। ইয়াত যেতিয়া সেৱা ভাগ কৰি যায় তেখেতলোকৰ নিশ্চয় সুফল লাভ হয় বুলি আমি গম পাওঁ। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।